आफां आसामनि मोनसे जारिमिनारि जायगाया जाबाय आथिखालनि बाक्सा जिल्ला। बे बाक्सा जिल्लानिनो बियो जाबाय दमदमा ओनसोल। दमदमा ओनसोलनि बाक्सा जिल्लानि बियो गरबितनि राजा बिथा एबा राजानि बिथा। थामहिनबा राजा थाग्रा जायगा। राजाया गाव थाग्रा जायगाखौ खरंजों बेंखनानै लादोंमोन, जायनि थाखाय बे जायगाखौ गरबितर होननानै बुङो। राजा बिथा एबा राजानि बिथायाव थानाय जायगानि सुबुङा फोरमायनाय बायदियैब्ला मोनसे समाव बेयाव फेंगुआ राजा एबा बेंगुरा एबा लेंग्रा राजानि राजउलाफाद दङमोन। राजा बिथायाव बेंगुरा राजा जावहोनाय गोबां फुख्रिबो दङ। राजा बिथा ओनसोला आथिखालाव गरिया एबा असमिया मुसलमान सुबुंनि थाग्रा जायगा। राजा बिथा गामियाव गोबां बोसोरनिफ्रायनो बर'नि राजा बेंगुरा एबा लेंग्रा राजानि समनि गोबां मुवाखौ हा जावनाय समाव मोनबोदों। बेबादिनो थांनाय मे दाननि 18 खालाराव सें दैसानि उल्थायै खुरखालांनाय बाहागोआव जायगानि सानैसो ना सारग्राफोरा बेंगुरा राजानि समनि माखासे मुवाफोर मोननो हायो। এমাহ পূৰ্বে আমাৰ ইয়াত প্ৰখৰ বৰষুণ হৈছিল আৰু বৰষুণৰ কবলত পানী প্লাবিত হোৱাত আমাৰ এই গাঁৱৰ ডেকাসকলে এই উল্টে খান্দাটোত জাল মাৰিছিল আৰু জাল মাৰোঁতে এই উল্টে খান্দাৰ ভিতৰত জালত মাছৰ পৰিৱৰ্তে কিছু ৰজাদিনীয়া সা সামগ্ৰী পোৱা পৰিলক্ষিত হয়। আমি জনামতে যে বিগত সময়ছোৱাত পুৰণি কালত এই গাঁওখনত ৰজা ফেঙুৱাই বসবাস কৰিছিল প্ৰায় 1000 বছৰ আগত, আৰু তেখেতে ইয়াত ৰাজত্ব কৰিছিল। আৰু এই গাঁওখনৰো তেখেতে সুৰক্ষাৰ কাৰণে চাৰিওসীমাত 4টা মাটিৰে গড় নিৰ্মাণ কৰাইছিল আৰু এই গড়কেইটা আজিও বিদ্যমান হৈ আছে। লগতে তেখেতে এই গাঁওখনৰ ভিতৰত বিভিন্ন চুবুৰী নামকৰণ কৰিছিল আৰু সেই চুবুৰীকেইটা আজিও আছে, আমাৰ মাজত আছে। লগতে এই গাঁওখনৰ ভিতৰত বহুকেইটা পুখুৰী ৰজাই খান্দাইছিল আৰু এই পুখুৰীকেইটাও ৰজাই যি ধৰণে নামকৰণ কৰি গৈছিল আজিও সেই নামকৰণ হৈ আছে। যেনে এতিয়া মকৰা পুখুৰী, চিতল পুখুৰী, ঘৰাধোৱা পুখুৰী, নয়া পুখুৰী, কাৱৈমাৰী পুখুৰী ইত্যাদিকে ধৰি। গতিকে আমি আশা কৰোঁ এই ৰজাই বসবাস কৰা গাঁওখনত জনসাধাৰণে আজি কি ধৰণে বসবাস কৰি আহিছে এয়া চৰকাৰৰ পৰিলক্ষিত। আমি বিভিন্ন সময়ছোৱাত চৰকাৰক আমি নিবেদন কৰি আহিছোঁ। গাঁওখনত যোৱা বিগত 7-8 বছৰ ধৰি ইয়াত উল্টে খান্দা জন্ম হৈ উল্টে খান্দাই নানা ধৰণৰ খেতিয়ক ৰাইজৰ লগতে গাঁওখনৰ জনসাধাৰণক বিভিন্ন সন্মুখীন কৰিছে। बे मुवाफोरखौ मायाव बाहायदोंमोन बेखौ रोखायै दासिमबो थि खालामनो हायाखैब्लाबो आर्किअल'जि बिफाननि माखासे रोंगौसाफ्रा बेखौ फाल्किनि थुख्राफोर जानो हागौ होननानै सानदों। राजा बिथानि दैसानि दैया उल्था खुरखानाय बाहागोआव मोननाय मुवाखौ थांनाय 10 जुनाव बिटिसिनि मिउजियाम बिफाननि सामलायगिरि सुप्रिया ब्रह्मनि आखायाव गथायो। राजानि समनि मुवा मोनग्रा इमरान आलिया बे बिथिङाव मदद खालामदोंमोन पंकज लोचन डेका आरो आशराफुल आलिया। बेंगुरा राजा एबा लेंग्रा राजानि सोमोन्दै जायगानि सासे आजिरा मोननाय फोरोंगिरिया ओरैबायदि बुङो। এই থিবুদলাৰ নামটো অপভ্ৰংশ থুফুলিয়া থুফুলিয়া থিবুদলা থুফুলিয়া আৰু অপভ্ৰংশ বড় শব্দ থুফুলিয়া। ফেঙুৱাৰ জিন আছে মই কোৱা মতে। এজনীৰ নাম নাফতি শিখলা আৰু আগজনীৰ নাম জাৰো শিখলা। নাফতি শিখলা বিয়া দিছিল ৰজা ফেঙুৱাই এই নক্তিপাৰাত, যাক আমি বৰমাৰ কাষত নক্তিপাৰা বুলি কওঁ। এই নাফতি শিখলাৰ নাম অনুসৰি সেই জেগাখিনিৰ নাম হ'ল নাক্তিপাৰা। জাৰো শিখলা শব্দটো বড় শব্দ, এইটো মানে ৰাঙলী। গতিকে ৰাঙলী তেওঁক বিয়া দিছিল ক'ত, মানে বৰমাৰ ওচৰত। এওঁক কি কৈছিল বড়োবিলাকে বড় মাতৃ বুলি কৈছিল। বৰণী বীমা মানে হ'ল বড়োৰ মা। গতিকে এই জাৰো শিখলা বৰণী বীমা নামটো যায় বড়ো মা। আচলতে যদিও কোৱা যায় যে তেখেত কোচ আছিল, কিন্তু নহয় বড়ো আছিল। কাৰণ ফেঙুৱাৰ আন এটা নাম হ'ল ভেঙুৰা। ভেঙুৰা শব্দটো বিষ্ণু ৰাভাই লিখি থৈ দিছিল এই ধনেশ্বৰ ৰূপজুৰিত তাত। ভেঙুৰা এইটো বড়ো শব্দ। আৰু ফেঙুৱাৰ এখন ঠেং খৰা আছিল, লেকেচিয়াই খোজ কৰে। গতিকে গোটেইখিনি কথাৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে ৰজা ফেঙুৱা বড়োই আছিল।
बर'नि माहारि आफादनि दैदेनगिरिफ्रा बर'हा रायजो दंमोन, राजा दंमोन, रानि दंमोन, राजउलाफाद दंमोन होननानै बुंबोदों आरो सोमावसारबोदों। नाथाय बाथ्राया जाबाय फेंगुवा राजा एबा बेंगुरा राजानि सोमोन्दै बर'नि दैदेनगिरि आरो जारिमिनगिरिफ्रा बेसेबां मिन्थिगौ आरो सांग्रां? बेनि जारिमिनखौ दासिमबो बुरखांनानै मोजाङै साजायनानै लिरनाय नुनो मोनाखै। बर'नि दैदेनगिरि माहारि आफादफोरा बे बिथिङाव मा राहा लायो बेखौ इयुनाव नोजोर होथावना जागोन।